राम 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 आयो सिंकू ओ सिंकू ओ ক'ত গলি তই এফালে আছনে নাই ঘৰতো চিংকু এফালে পানী গিলাচ লৈ আনিবিচোন মোলে দেউতা আহি পালা লোৱা পানী লোৱা চিংকু ক'ত গৈছিলিনো তই ঘৰখন এৰি থৈ অকলে দে পানী দে মই মোৰ লগৰবোৰক কাইলৈৰ পৰা অৰ্থাৎ ভাল খবৰটো দিবলৈ গৈছিলোঁ মানে কাইলৈৰ পৰা স্কুল যোৱাৰ খবৰটো দিবলৈ গৈছিলোঁ মোৰ লগৰবোৰক কিন্তু আমাৰ যে মোৰ বৰ্তাৰ ল'ৰা মনজীৱৰ দেউতাক অৰ্থাৎ বৰ্তাই মোক খেদি পঠিয়াই দিলে কথাটো কওঁতে হ'ব দে তই দুখ কৰিব নালাগে যা তই শুই থাক গৈ যা হ'ব বাৰু মই যাওঁ কাইলৈৰ পৰা স্কুল যাবলৈ ইমান আশা কৰি আছে ভগৱানে কোৱাত আশাটো পূৰণ হ'লেই হয় আৰু দেউতা তুমি মোৰ কাৰণে ইউনিফৰ্ম আনিলানে বাৰু ইউনিফৰ্ম পুতেকে ক'ব আৰু বাপেকে নুশুনিব এনেকুৱা কিবা কথা আছে ল এইটো বেগ আনি দিছো ল এতিয়া যা গৈ শুই থাকগৈ হ'ব দেউতা দিয়া হে কাইলৈৰ পৰা মই স্কুল যাম হে ভগৱান আমিতো পঢ়িব নোৱাৰিলোৱেই ইয়াকৈ ভালদৰে পঢ়াব লাগিব ইয়াৰ ইমান আশা আছে কাইলৈৰ পৰা স্কুল যাবলৈ ইয়াৰ আশা পূৰণ কৰিবা ভগৱান ৰহিমলাইও এৰি থৈ গুচি গ'ল মই ইয়াক ভালদৰে পঢ়াব লাগিব হে ভগৱান কাইলৈৰ পৰা মই স্কুল যাম কাইলৈৰ পৰা মই স্কুল যাম এইটো নতুন বেগটো আজি লৈয়ে শুই থাকিম মই কাইলৈৰ পৰা মই স্কুললৈ যাম চিংকু শুই থাকোঁতে এটা অদ্ভুত ঘটনা দেউতা মোৰ কি হৈছে মোৰ চকুকেইটা কি হৈছে কাইলৈৰ পৰা মই স্কুল যাম দেউতা মোৰ চকুকেইটা কি হৈছে ক'ত গ'লা তোমালোক এইফালে আহা দেউতা ক'ত গ'লা তোমালোক মোৰ চকুকেইটা কি হৈছে এইফালে আহা দেউতা কি হ'ল কি হৈছে দেউতা এইফালে আহা দেউতা ইয়াচোন চিংকুৰ শব্দ চিংকু তোৰ কি হৈছে চিংকু তোৰ কি হৈছে চিংকু কি হৈছে অৰিলি কি হৈছে তোৰ তোৰ কি হৈছে আমি ইয়াতে আছো চিংকু তোৰ কি হৈছে কি কৰা যায় মই কি কৰো এতিয়া দেউতা কিবা এটা কৰা দেউতা চিংকু তোৰ কি হৈছে বল হস্পিটেলৰ পৰা আহোগে বল চিংকু বলা দেউতা মই চকুকেইটা একো দেখা নাই বলা মই একো দেখা নাই ক'ত আছা মই বেগটো লৈ যাম ক'ত আছা লৈ যাম মই একো দেখা নাই মই কাইলৈৰ পৰা স্কুল যাম
মই কাইলৈৰ পৰা স্কুল যাম মই কাইলৈৰ পৰা স্কুল যাম মই কাইলৈৰ পৰা স্কুল যাম ক'ত আছা তোমালোক ক'ত আছা মই যাম কাইলৈৰ পৰা স্কুল যাম মোক ভাল কৰাই দিয়া দেউতা স্যার আমার ইয়ার কি হয়েছে আমার চিকুর কি হয়েছে স্যার ই কাইলোর পৰা স্কুল যাব স্যার ইয়ার কি হয়েছে ই কাইলোর পৰা স্কুল যাব ই চকুকেইটা কি হয়েছে ইয়ার স্যার মই ৰিপৰ্টবোৰ ভালদৰে পঢ়িছো এওঁৰ এতিয়া বৰ্তমান চকু দুটা বেয়া হৈ গৈছে কি কৈছে আপুনি স্যার এখন কি কৈছে স্যার কিবা কৰক আমাৰ চিকুক ভাল কৰি দিয়ক ই কাইলৈৰ পৰা স্কুল যাব স্যার ই কাইলৈৰ পৰা স্কুল যাব আমাৰ চিকুক ভাল কৰি দিয়ক স্যার আমাৰ চিকুক ভাল কৰি দিয়ক চিংকু স্যার যি কৰে কৰক আমাৰ চিকুক ভাল কৰি দিয়ক মই আপোনাৰ ওচৰত হাত জোৰ কৰিছো স্যার হাত জোৰ কৰিছো মোৰ চিকুক ভাল কৰি দিয়ক কি কাইলৈৰ পৰা স্কুল যাব স্যার কি কাইলৈৰ পৰা স্কুল যাব চাওক মিষ্টাৰ আপুনি 1 লাখ টকা দিব লাগিব আৰু তাৰ পিছতে এই অপাৰেশ্যনটো হ'ব চ' আপুনি 1 লাখ টকাৰ যোগাৰ কৰক কি নহয় স্যার আমি দুখীয়া মানুহ আমি 1 লাখ টকাৰ যোগাৰ কৰ পৰা কৰিম স্যাৰ স্যার মই আপোনাৰ ভৰিত ধৰিছো ইয়াক ভাল কৰি দিয়ক দৰকাৰ হলে মই আপোনাৰ চিৰদিন তলতীয়া হৈ থাকিম স্যার ইয়াক ভাল কৰি দিয়ক স্যার মা দেউতা ক'ত আছা তোমালোক ক'ত আছা মই কাইলৈৰ পৰা স্কুল যাম দেউতা মই কাইলৈৰ পৰা স্কুল যাম মোক ভাল কৰি দিয়া দেউতা মই চকুকেইটা মোক ভাল কৰি দিয়া মই কাইলৈৰ পৰা স্কুল যাম দেউতা আজিলৈকে মই তোমাক যিহকে বিচাৰিছো তুমি সিহকে দিছা দেউতা আজি মই এটা বস্তু বিচাৰিম আৰু মোৰ চকু দুটা আনি দিয়া দেউতা মোক মোৰ চকু দুটা আনি দিয়া দেউতা মই কাইলৈৰ পৰা স্কুল যাম তুমি কিবা কৰি মোক চকু দুটা আনি দিয়া কৰবাৰ পৰা আনি দিয়া তোমাক মই এইটো বিচাৰিছো দেউতা আনি দিব পাৰিবানে দেউতা কোৱা তুমি মোক আনি দিব পাৰিবানে কিয় এনেকুৱা হয় বাপেকে পুতেকে বিচাৰে আৰু বাপেকে আনিব নোৱাৰা হয় কি কৰো এতিয়া চিংকু দেউতা তুমি ক'ত গ'লা দেউতা তুমি ক'ত গ'লা দেউতা তুমি So
ফ্ৰেণ্ডছ আপোনালোকে এইটো চালে বুলি মই আশা ৰাখিলোঁ আৰু আপোনালোকে দেখিলে এইটো এটা খণ্ড হয় এইটো এটা কাহিনী হয় আৰু এনেকুৱা ধৰণৰ কাহিনী এনেকুৱা দুখীয়া হৈ তেওঁলোকে এনেকুৱা ধৰণৰ সহ্য কৰিব লগা হৈছে এনেকুৱা ধৰণৰ কাহিনী বহুত আমাৰ সন্মুখত দেখা পোৱা যায় সো আপোনালোকে যিমান পাৰে দুখীয়াক সহায় কৰক বন্ধু বুলি সহায় কৰিব দুখীয়া বুলি কেতিয়াও সহায় নকৰিব দুখীয়াক সদায় নিজৰ বন্ধু দেউতা মা বা দাদা তেনেদৰে সহায় কৰিব দুখীয়াক আৰু দুখীয়া বুলি কেতিয়াও দুখীয়াক সহায় নকৰিব আৰু এনেকুৱা ধৰণৰ আমাৰ সমাজতে বিভিন্ন চলি থাকে এনেকুৱা ধৰণৰ দুখীয়াৰ আপোনালোকে দেখিলে দুখীয়াৰ কাণ্ড কাৰখানাখিনি আৰু যদি চেনেলটোলৈ নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিব যাতে আমাৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকলৈ নটিফিকেশ্যন যায় আৰু আপোনালোকে ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব কিয়নো এনেকুৱা ধৰণৰ ঘটনা আমাৰ সমাজতে হওক ৰাজ্যতে হওক বিভিন্ন ঘটনা এনেকুৱা ধৰণৰ চলি আছে আপোনালোকে মই এটাই আপোনালোকৰ আগত অনুৰোধ জনাইছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ আগতেই আপোনালোকে দৰকাৰ হ'লে দুখীয়াক আপোনালোকে বিভিন্ন দান কৰে যে আপোনালোকে নিজৰ বন্ধু বুলি দাদা বুলি দেউতা বুলি বা মা বুলি দান কৰিব দুখীয়া বুলি কেতিয়াও দান নকৰিব এই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ Hey there. Subscribe to my channel. And also press this bell icon.